হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এনে এটা ব্লগ ষ্টাৰ্ট কৰিম বুলি মই বিল্ডিঙৰ ওপৰত উঠি দিলোঁ। আৰু আমাৰ বিল্ডিঙৰ ওপৰত উঠি কিনে এনেকুৱা দেখি, মানে মোৰ নহয় বিল্ডিংটো, আমি য'ত আছোঁ আৰু তাৰে বিল্ডিঙৰ পৰা ওপৰত মানে এনেকুৱা দেখি আৰু বেকগ্ৰাউণ্ডটো চব মজা। আৰু ওপৰত দি মানে নন ষ্টপ এৰ'প্লেন যাই থাকে। দেখাম মই পাছফালে, কিন্তু এতিয়া বৰ্তমান এৰ'প্লেন অহা নাই কাৰণে মই দেখুওৱা নাই। আহিলে মই দেখাম, ৰেকৰ্ডিং কৰিব মানে আহি থাকে আৰু এৰ'প্লেন। আৰু আজি কি ব্লগ কৰিম বুলি ভাবিলোঁ। আজি অলপ বেলাপুৰ মানে ঠাই আছে য'ত বঢ়িয়া লাগে আৰু বেলাপুৰ, সেইফালে যাওঁ নেকি, তো চাওঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। সেইফালে তোমাৰ এয়াৰপৰ্ট আছে ন, সেইকাৰণে নন ষ্টপ এৰ'প্লেন যাই থাকে। এইফালেদি দেখা পাই থাকোঁ মানে ৰাতিপুৱাৰ পৰা। তো আমাৰ চাটৰ পৰা এনেকুৱা দেখি বেকগ্ৰাউণ্ডটো, এইবিলাক চব বিল্ডিং আৰু চাইড। তো এতিয়া মই তলত যাওঁ, আৰু ক'ত যাওঁ একো চিন্তাই কৰা নাই ৰ'ব। তো আৰু মোৰ তাত আছে মাত্ৰ 100 টকা। তো 100 টকাত মই কিমানখিনি যাব পাৰোঁ, এইখন 100 টকা আছে মোৰ তাতে, আৰু এই 100 টকাখন লৈ কিনে মই যাম, এতিয়া ঘূৰিম অলপ। তো মই তলত নামি গ'লোঁ। তো এইটো আমাৰ গলি, মোৰ ৰুম সেইফালে আছে। তো এতিয়া মই এইফালেদি হাইৱে ওলাম। হাইৱে পাই গ'লোঁ, মানে ৰুমৰ কাষতে হাইৱে। তো হাইৱেটোত পাই গ'লোঁ। তো এতিয়া চাওঁ কোন ঠাই, এইফালে যাওঁ নে এইফালে যাওঁ, চাওঁ আৰু এতিয়া। মই খোজকাঢ়ি আধা কিলোমিটাৰমান আহিলোৱে, আৰু অলপ গ'লে তাৰমানে ষ্টেচন পাম। তো ষ্টেচন যাই আছোঁ মই এতিয়া। এইখন ব্ৰিজ, মজা ব্ৰিজ, হাইৱে। মই ৰাস্তাটো ক্ৰছ কৰি কিনে এইফালে আহি গ'লোঁ, আৰু এতিয়া এনেকৈ যাব লাগিব, কৰিব লাগিব, সোমাব লাগিব, তাৰপিছতহে মই ষ্টেচন পাম। তো যাই আছোঁ, খোজকাঢ়িলোঁ বহুত, আৰু খোজকাঢ়িব লাগিব অলপ, ভাল লাগিব গধূলি খোজকাঢ়ি কিনে। গাইজ মই অকলে ঘূৰি আছোঁ গাইজ, মুম্বাইত একো নাই, চিনি পাওঁ না চব, সেইকাৰণে অকলে ঘূৰিছোঁ। আৰু গধূলি সময় ইয়াতে ঘূৰি মজা লাগে, আৰু সাগৰৰ হাৱাবিলাক আহি থাকে ন, ঠাণ্ডা হাৱা। আমাৰ সেইফালে কিন্তু এতিয়া পূৰা জেকেট পিন্ধি আছে চবেই, কিন্তু ইয়াতে মই হাফ চাৰ্ট পিন্ধি পেলাই ঘূৰি আছোঁ। মই বেলাপুৰ ষ্টেচন পাই গ'লোঁ, পাই কিনে আহি গ'লোঁ এইফালে ৰাস্তাৰ ফালে। তো এতিয়া আৰু এইফালে যাওঁ। বিল্ডিংটো মজা বনাইছে। এইখন BMW নে কি বা বাইক, এখন মজা আৰু। সপোনৰ চহৰ মুম্বাই নে কি? মুম্বাই হ'ল সপোনৰ চহৰ, মানে যাৰ যাৰ সপোন আছে ইয়াতে মুম্বাইত আহিলে পূৰণ হয়, সেয়াই আৰু সেইকাৰণে কয় সপোনৰ চহৰ মুম্বাই বুলি।
গাইছ এইখন BMW এনে থোৱা আছে ৰাস্তাত মোৰ হ'ব লাগিছিল মই চলাই থাকিলোঁ BMW কিন্তু মোৰ নহয় ন এই দেখিছে ৰাস্তাৰ কাষত এনেকৈ কি বঢ়িয়াকৈ সজাই থৈ দিছে ইয়াতে কোনো এইবিলাক নিনিয়ে চোৰ নকৰে কি মজাকৈ থৈ দিছে সজাই কিনে বাও যেতিয়া 9 বাজিল মই লাহে লাহে ৰুমৰ ফালে যাই আছোঁ আজি বহুত ঘূৰিলোঁ আজি বহুত খোজ কাঢ়িলোঁ খোজ কাঢ়ি ভৰি বিষাই গৈছে এতিয়া ৰুমৰ কাষত বৰাপাও পাই বৰাপাও খাম আৰু শুম ফাইনেলি মই মোৰ গলি পাই গ'লোঁ মানে থকা ঠাইখিনি পাই গ'লোঁ ৰুম পাই গ'লোঁ তো মই বৰাপাও লৈ আছোঁ পাৰ্চেল তো এতিয়া ৰুমত মজাকৈ খাম ৰাতিপুৱা খাইছোঁ কিন্তু সিমান একো পোৱা নাছিলোঁ ভালকৈ তো ফাইনেলি পালোঁ আৰু ঘূৰি অকলে ঘূৰিলোঁ আজি মানে ভৰি বিষাই গ'ল খোজকাঢ়ি এতিয়া মজাকৈ কিবা অলপ খাই কিনে শুই থাকোঁ মজাকৈ হাত ভৰি ধুই ল'লোঁ এতিয়া ভোক লাগিছে ন তিনিটা লৈ আছে এটা লৈ আছোঁ বাটাটা আৰু দুটা হ'ল ভাজিয়া তো তিনিটা খালে মোৰ পেট ভৰি যাব আৰু মজাকৈ পেট ভৰি যাব তো ষ্টাৰ্ট কৰোঁ খোৱা আপোনালোকে যদি কেতিয়াবা মুম্বাইত আহে ফাৰ্ষ্টতে এইটো বস্তু খাই ল'ব বৰাপাও ইয়াৰে মুম্বাইৰ ফেমাছ বৰাপাও খাই ল'ব তাৰপিছতে গম পাব কেনে মজা এটা খোৱাৰ মই ষ্টাৰ্ট কৰোঁ আৰু খোৱা বহুত ভোক লাগিছে তো গাইছ মোৰ বহুত ভোক লাগি আছিল খালোঁ এতিয়া ব্লগটো মই শেষ কৰিম বুলি ভাবিছোঁ নেক্সট ব্লগত আপোনালোকক লগ পাম নেক্সট ব্লগটো হয়তো আপোনালোকে হিন্দীটো পাব পাৰে হয়তো অসমীয়াটো পাব পাৰে চাই লওঁ তো আজিৰ কাৰণে বাই গুড নাইট নেক্সট ব্লগত আপোনালোকক লগ পাম বাই বাই গুড নাইট আৰু যদি ভিডিঅ'টো কিবা অলপ হ'লে আপোনালোকৰ ভাল লাগে তো লাইক কৰি কিনে ছাবস্ক্ৰাইবটো টিপি দিব বাই বাই গুড নাইট